ফ্ৰেণ্ডছ, আজি আমি ৰিভিউ কৰিম এখন ইনোভা ক্ৰিষ্টৰ টয়োটা ইনোভা ক্ৰিষ্ট 2020ৰ যিটো নিউ মডেল সেইখনৰ ক্ৰিষ্ট কৰিম। এতিয়া মই আপোনাৰ ফ্ৰণ্ট লুকটো প্ৰথমত দেখুৱাইছোঁ। ইয়াত ক্ৰোম ফিনিছ আছে, দেখিছে গাড়ীখনৰ কি ধুনীয়া ক্ৰোম ফিনিছ দিছে। লগতে হেডলাইটৰ প্ৰজেক্টৰ হেডলেম্প আছে, ইয়াত দেখিছে আপোনালোকে। আৰু ফ্ৰণ্ট ভিউটো মোৰ ফালৰ পৰা ক'ব গ'লে এখন লাক্সাৰিয়াছ গাড়ী হয়, গতিকে ফ্ৰণ্ট লুকটো সেই হিচাপত বহুত ষ্টেণ্ডাৰ্ড লুক দিছে। এটা মানে ক্ৰিষ্টেল ক্লিয়াৰ ফিনিচিং দিছে কম সেই গাড়ীখনৰ, সেইকাৰণে বহুত ধুনীয়া লাগিছে। এতিয়া সাইড লুকটো দেখাইছোঁ। ইয়াত চাওক আপোনাৰ, ইয়াত দিছে যিটো লাইট LED লাইট, এইটো মানে ইণ্ডিকেটৰ লাইট যিটো ইয়াত দিছে হেৰি তলত দিছে, যিখন গ্লাছ দি আমি পিছফালে চাওঁ তাৰ তলত দিছে। আৰু ইয়াৰ টায়াৰকেইটা দেখাইছোঁ এলয় হুইল হয়, বহুত মজা লাগিছে দেখি পেলাই, ষ্টাইলকেইটা মজা দিছে। আৰু ইয়াত চাওক গ্লাছ ফিনিছটো মজা। আৰু ইয়াৰ লগত দেখিছে এইটো যিটো ষ্টেণ্ডাৰ্ড গাড়ীবিলাকত থাকে যিটো ক্ৰোম ফিনিছ, তেনেকুৱা ক্ৰোম ফিনিছ আছে। আৰু ইয়াত কি নাই এটা ভিডিঅ' ফ্ৰণ্টত দেখাওক, কেমেৰামেন অনুৰোধ জনাম যে গাড়ীখনৰ ভিতৰতো দেখাওক। ইয়াত ছিটটো যে বহি আপুনি ফিল কৰিব যে কমফৰ্টেবল, কিমান কমফৰ্টেবল হয় গাড়ীখন। ইয়াত ইঞ্জিনটো কেমেৰাটো অলপ ওচৰলৈ লৈ আনিব অনুৰোধ কৰি। ইয়াত কিন্তু চুইচ নাই, মানে কি আপুনি লগাব নালাগে। ইয়াত ইঞ্জিন ষ্টাৰ্ট চুইচ আছে, আৰু এইকেইটা কণ্ট্ৰল, বাকীবিলাক কণ্ট্ৰল হয়। আৰু বাকী ইয়াৰ যিটো হেৰিকেইটা ডাইলকেইটা দেখিছে বহুত ষ্টেণ্ডাৰ্ডকৈ দিছে। আৰু AC ইয়াত আছে, আৰু ইয়াত বহুত ধৰণৰ কণ্ট্ৰল আছে। এইটো হ'ল অইলৰ পেট্ৰলৰ টেংকি অ'পেন কৰা, আৰু এইটো হ'ল ফ্ৰণ্টৰ হেৰিখন অ'পেন কৰা। আৰু বহুত ইয়াত এটা কেঁচু আছে পানী বটল থ'বৰ কাৰণে মানে। আৰু এইফালে দেখিছে কিমান ধুনীয়া ফিনিচিং। এইটো ৰেঞ্জ ৰ'ভাৰ যিটো হয় তাতো ঠিক এনেকুৱা ধৰণেই ফিনিছ হয়। আৰু এইখনো যিহেতু এখন লাক্সাৰিয়াছ গাড়ী, সেইকাৰণে ইয়াতো ছেম একেধৰণৰ ফিনিছ দিছে গাড়ীখনত। আৰু বাকীবিলাক ছেমেই আছে, আৰু প্ৰায়খিনি বস্তুৱে অট'মেটিক। এইটো লেফ্ট ৰাইট কোনটো মই আপোনালোক কৈ দিছোঁ। এই গ্লাছখন যেতিয়া আমি গাড়ীখন অন কৰিম, এইটো দি আমি গ্লাছখন ঘূৰাব পাৰোঁ, আমি বাহিৰলৈ গ্লাছখন ঘূৰাবলৈ যাব নালাগে। আৰু ইয়াত দেখিছে এটা স্পীকাৰো আছে ইয়াতে, বেলেগ গাড়ীত এইটো নাপায়, অকল ইনোভা আৰু টয়োটাৰ বেলেগ গাড়ীত পাব পাৰে, কিন্তু ইয়াত দিছে স্পেচিয়েলি, যিহেতু এইখন এখন লাক্সাৰিয়াছ গাড়ী হয়। আৰু AC ইয়াত এটা হেৰি আছে, ভাল্ব আছে। আৰু ভিতৰৰ কণ্ট্ৰলখিনি মই কেমেৰাটো নিজৰ হাতলৈ দেখাম। এটা হেৰি আছে, এইখন টাচ স্ক্ৰীণ হয়, যদি অন কৰে অন কৰি দিয়ক অলপ সেই গাড়ীখন চুইচটো দি দেখুৱাই দিছোঁ। গাড়ীখন অন কৰিছে দেখিছে। এতিয়া টয়োটা আহি যায় দেখিছে, টয়োটা পাৱাৰ অন, ভলিউম প্লাছ, মেনু আছে ইয়াত। এইটো আপুনি গৈ গান অডিঅ' মিলাব পাৰে, টেলিফোন কৰিব পাৰে, ব্লুটুথ কানেক্ট কৰিব পাৰে। এইকেইটা AC হয়, AC এইটো অটো টেম্পাৰেচাৰৰ কাৰণে মিলাব পাৰে। এতিয়া কুমাৰ চানুৰ গান বজাই থৈছোঁ আমি, এইটো গান বজাইছোঁ, এইটোৰ ওপৰত কপিৰাইট ক্লেইম নকৰিবলৈ অনুৰোধ জনাইছোঁ মই। ইয়াত AC কণ্ট্ৰল আছে, গাড়ী কোন ছাইডৰ পৰা হাৱা আহিব এইবিলাক কণ্ট্ৰল আছে। ফ্ৰণ্টত দিবলৈ কণ্ট্ৰল আছে, আৰু ৰেয়াৰত দিবলৈ, ৰেয়াৰত হাৱা কিমান দিব লাগে সেইটোও কণ্ট্ৰল আছে। আৰু বাকী ফিনিচিংটো চাওক, উডেন ফিনিছ দিছে ইয়াত, কি ধুনীয়া ফিনিছ দিছে। বাকী এইটো দি আপুনি তলৰ হেৰিটো এইটো খুলিব পাৰে, ইয়াত ডকুমেণ্ট থ'বৰ কাৰণে দিছে দেখিছে। আৰু ফ্ৰণ্টৰ গ্লাছ চিম্পুল আছে। বাকী এইখিনি দেখাওঁ মই আপোনাৰ। গিয়েৰ এইখন মেনুৱেল গিয়েৰখন। আৰু ইয়াত দেখিব পাইছে এইটো ইক' মোড আৰু পাৱাৰ মোড আছে। ইক' মোড আপুনি তেতিয়া দিব পাৰে যেতিয়া আপুনি চিটি এৰিয়াত চলাই আছে বা টাউনৰ এৰিয়াত চলাই আছে, তেতিয়া ইক' মোড দি আপুনি গাড়ীখন চলাওক, বহুত তেল কম খাব। আৰু যেতিয়া আপুনি ধৰক ৰাফ হিলছ এৰিয়াত গৈছে, ধৰক শ্বিলং, তেতিয়া পাৱাৰ মোডত চলাব লাগে, তেতিয়া পাৱাৰটো বেছি দিয়ে গাড়ীখনে, তেতিয়া অলপ মাইলেজ কম দেখাব, কিন্তু বহুত ভাল তেতিয়া পাৱাৰ বেকআপ পাব আপোনালোকে। আৰু ইয়াৰ কিটো দেখাইছোঁ, কিটো ইয়াত আছে, মই লকেটৰ ভিতৰত থৈ দাদাই কিটো দেখুৱাই আছোঁ আপোনালোকক। ইনোভাৰ কি কেনেকুৱা, আপোনাৰ ইয়াত চাবি নাথাকে, ডাইৰেক্ট কি দেখিছে। এইটো হ'ল ইনোভাৰ কি হয়, এইটো টয়োটা ইনোভাৰ কি ইনোভা ক্ৰিষ্ট এইটো মডেলৰ নাম। আৰু ইয়াত দেখিছে পাৱাৰ, এইটো এটা চাৰ্জিং কেবল প্লাগ আছে, এইটো মোবাইল 12 ভল্টৰ হয়, এইটো চাৰ্জৰ কি। বাকী আপোনালোকক ৰেডিঅ' আছে, এইটো ব্লুটুথ আছে, ৱাইফাই আছে, আৰু বহুত ধৰণৰ সুবিধা আছে। আৰু ইয়াত গোটেইকেইখন গ্লাছৰ কণ্ট্ৰল দিয়া আছে, আপুনি পিছৰ কেইটা আছে, ফ্ৰণ্টৰ কেইটা আছে, আৰু বেকৰো আছে। আৰু এইকেইটা লক আছে, মই গোটেই গ্লাছ উঠাই দিছোঁ অলপ, গোটেই দুইখনৰ এইকেইটা লক আছে বাকীকেইটা। আৰু ইয়াত এতিয়া মই আপোনাৰ বাকী ছিট কেপাচিটি দেখাব বিচাৰিছোঁ। এইটোত ফ্ৰণ্টত দুটা ছিট আছে, লেডাৰ ফিনিছ ছিট দেখিছে আপোনালোকে, দেখিবলৈ পাইছে লেডাৰ ফিনিছ ছিট হয়। ছিটকেইটা বহি বহুত আৰাম লাগে, মই ক'ম বহুত, মানে বেলেগ গাড়ীতকৈ বহুত আৰাম এই গাড়ীখনত উঠি পেলাই, যিটো মই অনুভৱ কৰিছোঁ। আৰু বেকত মই এতিয়া ফ্ৰণ্টৰখিনিতো আপোনালোকক দেখাইছোঁ, এইটো ডেছবৰ্ডখন দেখালোঁ। এতিয়া পিছৰ ফালৰ পৰা এবাৰ ডেছবৰ্ডখন আকৌ দেখাই আছোঁ মই। গাড়ীখন খুলিছোঁ, বেক ছাইডটোত মই দেখাই আছোঁ এতিয়া।
বেক সাইডটো চাওক কি ধৰণে ফিনিচিং সেম আছে ইয়াত খালি মেইন এইখন গ্লাছৰ কন্ট্ৰোল আছে পিছৰখনত যিখন গ্লাছৰ সেইখনত কন্ট্ৰোল দিয়া থাকে আৰু ইয়াত এটা স্পিকাৰ আছে কোনটো কোম্পানী এইটো নাজানো কিন্তু স্পিকাৰ মই নিজে শুনিছো সাউন্ডটো মই টেষ্ট কৰি দেখাম আপোনালোকক বহুত ধুনীয়া সাউন্ড হয় আৰু ইয়াত এটা হেৰি দিয়া আছে এইটোত আমি খুলিব পাৰো খুলি পেলাই ইয়াত আমি মানে যিকোনো ধৰণৰ কিবা কাগজ পাতি ডকুমেন্ট এইবিলাক থব পাৰো দাদাই খুলি দেখাই আছে ৰখক দিয়ক জোৰ দিয়ক এইটো দেখিছে ইয়াত আমি যিকোনো টিভি বা খোৱা বস্তু যিকোনো থব পাৰো ইয়াত ল্যাপটপ বা যিকোনো আমি অফিচিয়াল যেতিয়া যাওঁ হয়তো বহুত মানুহ আছে ইনোভাত অফিচাৰ মানুহবিলাক বেছিকৈ কিনে যিহেতু অফিচলৈ যেতিয়া গৈ থাকে ল্যাপটপ ইয়াত থৈ পেলাই ধুনীয়াকৈ আৰামত কাম কৰিব পাৰিব আৰু ভিতৰৰ ভিউটো দেখাইছোঁ অলপ চাওক বেকত এচি কি ক্ৰোম ফিনিছ দিছে বেলেগ গাড়ীত আপোনালোকে এইটো নাপায় চাওক ইয়াত লাইট আছে মই দেখাই আছোঁ আপোনাৰ অন কৰিছোঁ অন এইকেইটা এতিয়া ৰখক ইয়াত আছে ছুইচটো অন কৰিছোঁ এইটো আছে বেকতো আছে লাইট এইকেইটা অট'মেটিক লাইট হয় এইকেইটা দিনত নজ্বলে ৰাতি হ'লে অট'মেটিক জ্বলি যায় ব্লু লাইট জ্বলে এইটো এইকেইটা দি ইয়াত এটা আছে লাইটৰ ছুইচ এইটো ছুইচ দি জ্বলাব পাৰে ইয়াতো এটা ছুইচ আছে এইটো জ্বলাব পাৰে ইয়াত বাকী এচিৰ কণ্ট্ৰোল আছে এইকেইটা এচিৰ কণ্ট্ৰোল বেকৰ কাৰণে এতিয়া এইটো মই অলপ বন্ধ কৰি দিছোঁ বাৰু থাকিলেও একো কথা নাই বন্ধ বাৰু এতিয়া নকৰোঁ পিছত কৰিম ব্ৰেকটো দেখাইছোঁ মই আৰু ইয়াত আপোনালোকৰ বহুত ফেচিলিটি আছে ইয়াত চাওক ভিতৰত আৰু এটা কেছ আছে এইটোতো দেখালোঁ এতিয়া ফ্ৰণ্ট বেকৰ পৰা এবাৰ ফ্ৰণ্ট ছাইডটো দেখাইছোঁ কি ধুনীয়া ফিনিচিং চাওক আপোনালোকে আৰু তলত এইটো বাৰু লগাই লোৱা হয় আৰু চিটকেইটা দেখাইছোঁ আপোনালোকক পিছতো ধুনীয়া লেডাৰ চিটেই দিছে দুটা ডাবল লেডাৰ চিট আছে হাত দিবৰ কাৰণে ধুনীয়া হেৰি আছে দেখিছে কি ধুনীয়া আছে আৰু পিছত আছে চিট দুটা আছে এইকেইটা ফল্ডেবল চিট হয় এইকেইটাও ফল্ড কৰিব পাৰি চিট দুটা ফল্ড কৰি বাৰু মই এতিয়া নেদেখাওঁ দাদাই দেখালে হয় হ'লেও এতিয়া নেদেখাওঁ মই ফল্ড কৰি বাকী জেনেৰেল চিম্পল ৰিভিউ এটা দিব বিচাৰিছোঁ মই খালি জাষ্ট আপোনালোকক ইয়াতো ধুনীয়া উডেন ফিনিছ আছে আপোনালোকে দেখিবলৈ পাইছে আৰু বেকত দেখুৱাই আছোঁ বেকত চিট দুটা আছে কিন্তু ইয়াত তিনিজন মানুহ আৰামত বহিব পাৰে মই যিটো অনুমান কৰিছোঁ আৰু ইয়াত চাওক গাড়ী পানী বটল থ'বৰ কাৰণে বেকত জেগা দিছে এইখিনি জেগাত আৰু ইয়াতো আছে জেগা ভালেখিনি ইয়াতো দেখিছে কি ধুনীয়া জেগা আছে আৰু গাড়ীখন ক'বলৈ গ'লে বহুত আৰামদায়ক হয় আৰু বেকতো এচি কাৰণে ভল্ভ দিয়া আছে চাওক এইটো দিয়া আছে এচিৰ কাৰণে আৰু ইয়াততো লাইট আছে দেখিছেই চিটকেইটা তো আপোনালোকক দেখাইছোঁ আৰু ইলেক্ট্ৰিকেলি এইটো এইকেইটা মুভ কৰিব পাৰি চিটকেইটা এইটো এটা ভাল কথা আৰু এতিয়া মই বেক ছাইডটো দেখাওঁ পিছত আপোনালোকক গাড়ীত গান বজাই দেখাম চাউণ্ডটো কেনেকুৱা হয় এতিয়া মই পিছলৈ বেক ছাইডটো দেখাব গৈ আছোঁ আপোনালোকক বেক ছাইডটো এইটো ইন'ভা ক্ৰিজ দেখিছে এইটো নাম্বাৰ প্লেট এইটো 2.4 ভি মডেলটো হয় 2020 আৰু ইয়াত আছে তলত আছে এইটো গাড়ীখনৰ পিছৰ বেকৰ ডিষ্টেঞ্চটো কিমান এইটো জুখিবৰ কাৰণে আৰু ইয়াত আছে এটা কেমেৰা আছে এইটো দি আপোনালোকে চাব মানে বেকত কোনখন গাড়ী আছে কি ক'ত পাৰ্ক কৰিছে এইটো চাব পাৰে আৰু ওপৰত এটা উইং দিয়া আছে এইটো দেখুৱাইছে এই বস্তুটোৱে কিহৰ কাৰণে দিছে বহুতে নাজানে এই বস্তুটোৱে উইন স্পীড মানে বতাহ কিমান স্পীডত বৈ আছে আৰু গাড়ীখন কিমান স্পীডত গৈ আছে সেই বস্তুটো এইটোৱে হিচাপ কৰি থাকে আৰু লাইটৰ ফিনিচিংটো চাওক ধুনীয়াকৈ কি ধুনীয়া দিছে ইয়াত এটা এই জেনেৰেল লাইট বাকীকেইটা ইণ্ডিকেটৰ ৰেড লাইট দিয়া আছে ব্ৰেক মাৰাৰ কাৰণে আৰু এইটো চাইডে আছে পেট্ৰলৰ ভৰাবৰ কাৰণে আমাৰ যিটো দিয়া থাকে আৰু তলত লাইট আছে এইটো দেখিছে আৰু চাইলেঞ্চাৰ পৰা এইফালে আছে আৰু তলৰ ইয়াত দেখুৱাইছোঁ এটা টায়াৰ থ'ব পৰা জেগা আছে ধুনীয়া টায়াৰ এটা থৈ দিছে এইটোত আৰু তলৰ লুকটো অলপ দেখুৱাই দিছোঁ চেচিছ কেনেকুৱা বাকী গাড়ীখন ক'বলৈ গ'লে এখন ধুনীয়া লাক্সাৰিছ গাড়ী হয় এইখন বিলাসী গাড়ী একদম বহুত ভাল লাগে গাড়ীখনত উঠি পেলাই এবাৰ আকৌ গোটেই লুকটো আপোনালোকক দেখাইছোঁ গাড়ীখনৰ চাওক কি ধুনীয়া ক্ৰোম ফিনিছ দিয়া আছে গ্লাছৰ চাইডে চাইডে আৰু তলৰ এলয় হুইলকেইটাও বহুত ধুনীয়া লাগিছে মোৰ দেখি স্পেচিয়েলি গ্লাছকেইখনৰ যিটো ফিনিছ দিয়া আছে সেইটো ধুনীয়া লাগিছে এবাৰ গাড়ীখন আকৌ দেখাইছোঁ এতিয়া আহিল আমাৰ মিউজিক ছিষ্টেমৰ পাল এইটো লাষ্ট হ'ব মিউজিক ছিষ্টেমটোৱেই এইটো দেখুৱাই মই মোৰ ভিডিঅ'টো শেষ কৰিম এতিয়া দেখুৱাই আছোঁ আপোনালোকক মিউজিক ছিষ্টেমটো বজাই দেখুৱাম অলপ কুমাৰ চানুৰ গান লাগি আছে আপোনালোকে দেখিবলৈ পাইছে যিহেতু ইউটিউবত 15 ছেকেণ্ডৰ তলৰ গান ভিতৰত যদি এটা গান প্লে বা সময় যদি এটা গান প্লে কৰোঁ কপিৰাইট ক্লেইম নাহে গতিকে এই গানটোৱে মই 15 ছেকেণ্ডৰ কাৰণে প্লে কৰিম চাওঁ চাউণ্ডটো আপোনালোকে কেনেকুৱা পায় মোক জনাব दिल खो गया है
वाह साउंडটো সঁচাই ক'ব লাগিব ফ্ৰেণ্ডছ OMG মানে কিমান হেভি সাউন্ড ক'ব লাগিব এনেকুৱা সাউন্ড বেলেগত ফিল হোৱা নাই এতিয়া অলপ দাদাই চলাই দেখাব গাড়ীখন চলাই ফিল কেনেকুৱা হয় মই নামি দিছো দাদাই চলাব মই ইটো সিটত গৈ আছো বেক সিটত যাও এতিয়া বহিলো অলপ চলাই উঠিও মজা লাগে এক্সপেৰিয়েন্স কেনেকুৱা চলাই বুলি কৈছো দাদাই এতিয়া দেখিছে চলাই আছে গাড়ীখন এটো ৰাস্তাটো আমাৰ নগাঁওৰ জুৰিয়াৰ ৰাস্তা হয় জুৰিয়া जितु मातखोला বুলি কয় জায়গা এটো আছে জুৰিয়া হাই সেকেন্ডাৰী বা মাতখোলালে যোৱা जितु ৰাস্তা হেতু ৰাস্তাত গৈ আছো আমি এ দেখিছো গাড়ীখন চলাই উঠি আৰাম লাগে কব লাগিব আজি গম পোৱা গৈছে যে ধনী মানুহ বুলি পুৰা কিয় এখন গাড়ী লয় বা এইখন গাড়ী কিয় লাক্সাৰিয়াস গাড়ী উঠি পেলাই ফিল হয় এটো কব লাগিব গাড়ীখনৰ উঠাৰ ফিলটোই বেলেগ কব লাগিব ফ্ৰেণ্ডছ বেলেগ গাড়ীত উঠক আৰু ইনোভা উঠক আপোনাৰ কমপ্লিট আপোনাৰ মানে ফিলিংস চেঞ্জ হৈ যাব যে কি ধুনিয়া গাড়ী এখন এটা লাক্সাৰিয়াস ফিল হয় এখন গাড়ীত উঠি পেলাই সিট কিটাৰ কথাই কম নে ভৰি স্পেস চাও কিমান স্পেস আছে ভৰি মেলিবৰ কাৰণে আৰু ফ্ৰন্টৰ হেড স্পেসটো যদি মই দেখাও আপোনালোকক চাওক মোৰ পৰা মই 6 ফিট ওখ মোৰ পৰা এতিয়া নাইকমেও এখিনিত প্ৰায় 9 ইঞ্চি মান জায়গা আছে এতিয়া মোৰ হেডৰ ওপৰত দেখাই দিছো উঠি পেলাই বহুত আৰাম লাগিছে ক'ব লাগিব এতিয়া দাদাই ঘূৰাই আছে অলপ এতিয়া আমাৰ ঘৰৰ ফালে যাম গতিকে ভিডিওটো এইখিনিতে শেষ কৰিছো ফ্ৰেণ্ডছ আজিলে ইমানেই থ্যাংক ইউ